তিৱা সাহিত্য সভাৰ কাৰণে আজি আমি এনেকৈ প্ৰস্তুতি কৰি আহিলোঁ। কি হয় নাজানো ন, ভিডিঅ'টো বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ কিন্তু বনাব নোৱাৰিলোঁ। বহুতে বনাই আছে কিন্তু মই ওলাই আহিব নোৱাৰা কাৰণে বনাব পৰা নাছিলোঁ। কিন্তু আজি মোৰ বান্ধৱী অহাৰ কাৰণে মই এইটো সুবিধা পালোঁ, সেইকাৰণে কৰিছোঁ। যি হয় যি নহয় নাজানো, যিখিনি দেখুৱাব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ। ভাত খোৱা মানে এইটো এটা সমাজৰ লগত ভাত খোৱাটো এটা ভাল লাগে সেইটোৱে মানে ঘৰত খোৱাতকৈ আৰু এনেকৈ সমাজৰ লগত আহি লাগে সদায় এনেকৈ হওক ভাল লাগে। সেইটো কাৰণে হাই, আজি মই একদম ফুল ড্ৰেছত আহিছোঁ। দেখুৱাই তাত দেখি এনেই চাদৰ মেখেলা কিবা কিবি পিন্ধি আহোঁ, আজি ফুল ড্ৰেছত আহিছোঁ। আৰু যিখিনি হৈ গৈছে বা যিখিনি হ'ব আজি সকলোৱে মিলাই পেলাই মই এটা ভিডিঅ' বনাম, চাই থাকিব, কিমান ভাল পায় জনাব। সাহিত্য সভা আজি লাষ্ট আহিছোঁ, চাব সকলোৱে ভিডিঅ'টো কি কি কৰোঁ। আজি এতিয়া বৰ্তমান আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা আহিব, চাওঁ লগ পাওঁ নে নেপাওঁ। যদি নেপাওঁ আৰু এনেকৈ ফটো উঠিম আৰু তাৰপিছত ৰাতি জুবিন আহিব, কিমানখিনি দেখাব পাওঁ চেষ্টা কৰিম। যদি নোৱাৰোঁ অকলে অকলে ফটো উঠি থাকিম আৰু দেখাম আৰু হয়। এইটো জুবিন, এইটো মামা। হয় হয় মই আজি আহিছোঁ। হয় 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 ঢেঁকী এইটো ঢেঁকী চাই ঢেঁকী চাই পানী কিবা কিবি যিকোনো জলৰ বস্তু মানে ইয়াতে খাব পাৰে। মদ সাজো খায়, চাহো খায়, পানীও খায়। কৃষ্ণ ৰাধা ইমান ধুনীয়াকৈ বনাইছে ন। বিষ্ণু প্ৰসাদ এইটো ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। ধুনীয়াকৈ বনাইছে ন কাঠেৰে। ব্যৱসায়ী ন, বাণিজ্য চুব মনে যায় নহয়। ল'মহে ৰাতিলৈ আহিমহে, হাতেৰে নুচুবা। এইটো 250। ভালে কৈছে, এতিয়া খুচুৰা পইচা থাকিব। তাৰপিছত এখন মোৰ গাড়ী আমাক লৈ যাবি নেকি? এনে পচন্দ নহয়। হয় হয়। গোভা ৰজা যুদ্ধ অস্ত্ৰ শস্ত্ৰ কোন বান্ধৱী হয়। কিনি লৈ যাবি নহ'লে? চানা নাই আকৌ। কিমান লৈ যা? হা কিমান লৈ সেনেকৈ লৈ যা। কিমান 100 টকা। পেক কৰি দিব ন? পেক কৰিলে যাওঁ হয়, মানুহবোৰ কাৰণে আলিবিলাক কালি বা খাং কৰি পেলাই নেপালে। সৰুকেইটা পালে যে সৰুকেইটা বোলে নাখায়, ডাঙৰকেইটা খায়। সেইকাৰণেও ডাঙৰকেইটা ল'ম। দেখি থাকা 10 টকা ধাৰ লৈ লৈছোঁ। টকাও নানিব হয়, 300 টকা দিব। মাজুলী কিচেন। এক ছেকেণ্ড। মিছা মাছ। হা? এইটো কিহৰ মাংস দাদা? ব্ৰইলাৰ লেগ পিচ মানে পুৰি দিব। সেইটো কেঁকুৰা, এইটো পুলু কয়, পুলু এইটো মিছা মাছ মই লৈছোঁ মানুহটোৰ কাৰণে 3টা। সেইটো লেগ পিচ, সেইটো গাহৰি মাংস লৈছে আকৌ হাজবেণ্ডৰ কাৰণে। 100 টকা। মানে ডাঙৰকেইটা দুটা দিব, মানে সৰুকেইটা বিলাক চব দিলে আৰু মই ল'লোঁ। অঁ জয় হিন্দ।
এইগৰাকী অকলে অকলে গৈ আছে হাতীপতি, এইফালে মাক আৰু এইফালে জীয়েক। ক'ত গৈ আছা? ভাত খাব যাম। গাহৰি মাংস দিছে। হাৰি খাইছ? খাই লৈ পেলাই ভাত বনাওঁ যে তললৈ গৈ থাকে যে সেইকাৰণে চৌকা খাবা দিছে। খাওঁ বেয়া মাৰিছোঁ দেই। সেইটো আৰু কৰি ল'ম গাহৰি মাংস কেৰাম ন নিজে কি বোলে বৰ্তমান আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা আহি পাব। আমি আহি পোৱাৰ পিছত দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাওঁ, যদি নোৱাৰোঁ বেয়া নাপাব। কাৰণ মানুহ বহুত ভিৰ হ'ব। চাই লওঁ যদি পাওঁ দেখুৱাম। এতিয়া বৰ্তমান আমাৰ গানৰ প্ৰগ্ৰাম চলি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছে। আমি অতি বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমাৰ মঞ্চ যিহেতু সংৰক্ষিত আসনে আছে, দৰ্শকসকলক অনুৰোধ আজিকালি বিহু অলপ কম হয় আৰু কোনোবা কাৰণে কমি গৈছে। কিন্তু ভাল কিছুমান বিহু আহিব, গুৱাহাটীও যেতিয়া আহিম তেতিয়া আপোনালোকে শুনিব পাব। বিহু আহি আছে এটা দৌৰিব। নতুন যি কৰিব ওলাইছে সেইটো ৰিলিজ